নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই লিলি শইকীয়া 51 নম্বৰ নকাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আজি আমি ৪ৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পঞ্চমটি পাঠ, যাৰ নাম পানী, সেই বিষয়ে আজি আলোচনা কৰিম। আমি জানো যে পানীয়েই প্ৰাণীৰ প্ৰাণ। ইয়াৰ অবিহনে জীৱকুল জীয়াই থাকিব নোৱাৰে। আমি পিয়াহ লাগিলে কি খাওঁ? পানী। গা কিহেৰে ধুওঁ? তাৰ উত্তৰো পানী। তোমালোকৰ ঘৰত কুঁৱা, দমকল, টেপ আদি নিশ্চয় আছে, যাৰ জৰিয়তে তোমালোকৰ ঘৰত পানী আহে। বিদ্যালয়খনৰ সন্মুখত থকা পানীৰ উৎস কি আছিল? এবাৰ মনত পেলাই ভাবি চোৱাচোন। তোমালোকে হয়তো নদ নদী দেখিছা। আমাৰ ইয়াৰ ৰঙা নদী, বগী নদী, সোৱণশিৰি আদিও নদী। এই ভিডিঅ'টোত বৰ্তমান তোমালোকে এখন নদীয়ে দেখি আছা। তোমালোকে বৰষুণ দিলে ভাল পোৱানে? নিশ্চয় ভাল পোৱা। বৰষুণৰ পানী ক'ৰ পৰা আহে এবাৰ ভাবি চাইছানে? বৰষুণ দিলে তাত নাও উটুৱাই, কাগজৰ নাও বনাই উটুৱানে? পানী আমাৰ দেহৰ লগতে বায়ুমণ্ডল, মাটি সকলোতে থাকে। তোমালোকে জানানে যে পানীৰ কোনো আকাৰ নাই? পানী যিটো পাত্ৰত থোৱা হয়, সেই পাত্ৰৰে আকাৰ লয়। ডাঙৰ পাত্ৰত থ'লে সি ডাঙৰ হয়, সৰু পাত্ৰত থ'লে সৰু হয়। তোমালোকে ঘৰত থকা পাত্ৰবিলাকত পানী থৈ চাবাচোন। সূৰ্যৰ তাপত পানী ভাপ হৈ আকাশলৈ উৰি যায়। তোমালোকে কালি পুৱা উঠি বাতি এটাত পানী অলপ লৈ ৰ'দত থৈ দিবাচোন, আৰু আবেলি বাতিটো চাবা। তুমি যিমান পানী ৰাখিছিলা সিমানখিনি পানী তাত আছেনে? নিশ্চয় নাই। তেন্তে পানীখিনি ক'লৈ গ'ল? ই বায়ুৰ লগত মিলি গ'ল। কেনেকৈ গ'ল? ভাপ হৈ গ'ল। তোমালোকে ফল মূল খালে যে ৰস ওলায়, এয়াও পানী। পানীৰ নিজস্ব বৰণ আৰু সোৱাদ নাই। আমৰ লগত থাকিলে আমৰ সোৱাদ দিয়ে, তিয়ঁহৰ লগত থাকিলে তিয়ঁহৰ সোৱাদ দিয়ে। তোমালোকে বানপানীৰ কথা শুনিছা নিশ্চয়। যেতিয়া বায়ুমণ্ডলত থকা পানী বৰষুণ হৈ গুচি আহে, তেতিয়া বানপানী হয়। বায়ুমণ্ডলত থকা পানীবোৰ অহৰহ বৰষুণৰ আকাৰে যেতিয়া পৃথিৱীলৈ অবিৰামভাৱে আহি থাকে, আৰু আমাৰ ইয়াত পানীৰ পৰিমাণটো বাঢ়ি গ'লেই বানপানী হয়। এতিয়া মই তোমালোকক এই পাঠটোৰ ওপৰত দুটা প্ৰশ্ন দিম। এটা হ'ল আমি পানী ক'ৰ পৰা পাওঁ। দ্বিতীয়টো হ'ল ঘৰত পানী কি কামত ব্যৱহাৰ কৰোঁ। এই দুটা প্ৰশ্ন ঘৰত কৰিবা। তোমালোকে ঘৰতে থাকিবা, পঢ়া শুনা কৰিবা, ঘূৰি নুফুৰিবা, সদায় চাফ চিকুণকৈ থাকিবা। তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।